Hello dear students, welcome to my YouTube channel Study with Aruf. আজিৰ এই ভিডিঅ'ত দশম শ্ৰেণীৰ গণিত পাঠটোৰ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ অধ্যায়টো শিকাবলৈ লৈছোঁ। গতিকে ভিডিঅ'টো মনোযোগেৰে চাই থাকিবা যাতে তোমালোকে এই পাঠটোৰ বিষয়বস্তুখিনি ভালদৰে শিকিব পাৰা। তো বোলা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ বুলিলে কি বুজা? দুটা রৈখিক সমীকরণ একে দুটা এক্স আৰু ওয়াই চলক যুক্ত হলে সমীকৰণজোৰক দুটা চলকত রৈখিক সমীকৰণৰ এটা জোৰ বুলি কোৱা হ'ব। অৰ্থাৎ দুটা চলকত রৈখিক সমীকৰণৰ জোৰ মানে হৈছে দুটা রৈখিক সমীকৰণ থাকিব। আৰু রৈখিক সমীকৰণ মানে কি, এইটো নিশ্চয় তোমালোকে বহুপদ যিটো অধ্যায় আছে সেইটো শিকিছা। এনেকুৱা সমীকৰণ যিবোৰত চলকৰ সৰ্বোচ্চ ঘাত 1 আৰু চলকৰ ওপৰত ভিত্তি কৰি কিছুমান বহুপদৰ বিষয়ে শিকিছিলা। এটা চলকযুক্ত বহুপদ, দুটা চলকযুক্ত বহুপদ, তিনিটা চলকযুক্ত বহুপদ এনেকুৱা। কিন্তু এই দুটা চলকত রৈখিক সমীকৰণৰ জোৰ ইয়াত থাকিব এইবোৰ এনেকুৱা সমীকৰণ যিবোৰ চলক হিচাপে দুটা চলকযুক্ত আৰু ঘাত হিচাপে রৈখিক সমীকৰণ। অৰ্থাৎ চলক থাকিব দুটা, ঘাত থাকিব এটা। সেই ঘাত যেহেতু 1 থাকিব গতিকে এইবোৰক কোৱা হৈছে রৈখিক সমীকৰণ। আৰু দুটা সমীকৰণ থাকিব সেইবাবে কোৱা হৈছে সমীকৰণৰ জোৰ। আৰু দুটা চলকত মানে এই সমীকৰণজোৰত দুটা সমীকৰণেৰেই চলক থাকিব এক্স আৰু ওয়াই, অৰ্থাৎ দুটা চলক থাকিব। এতিয়া এই দুটা চলকত রৈখিক সমীকৰণৰ জোৰবোৰ কেনেকুৱা চোৱা। দুটা চলক এক্স আৰু ওয়াইত এযোৰ রৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি হ'ল, মানে দুটা চলকযুক্ত রৈখিক সমীকৰণবোৰ এনেকুৱা হ'ব যে ঘাত থাকিব চলকৰ 1, সৰ্বোচ্চ ঘাত থাকিব 1 আৰু চলক থাকিব দুটা এক্স ওয়াই। দুটা সমীকৰণতেই চলক থাকিব এক্স ওয়াই। এতিয়া দুটা চলকত রৈখিক সমীকৰণৰ জোৰৰ সাধাৰণ আৰ্হি হৈছে এইটো, মানে সকলো রৈখিক জোৰীয়া সমীকৰণ এই আৰ্হিৰ নিচিনা হ'ব। অৰ্থাৎ এক্স থাকিব, এক্সৰ সহগ থাকিব, ওয়াই থাকিব, ওয়াইৰ সহগ থাকিব আৰু ধ্ৰুৱক পদ থাকিব। ঠিক তেনেকুৱা 2 নম্বৰ সমীকৰণটো। কিন্তু এইটো যিহেতু 1 নম্বৰ সমীকৰণ আৰু এইটো 2 নম্বৰ সমীকৰণ, গতিকে 1 নম্বৰ সমীকৰণৰ এক্সৰ সহগ হৈছে a1, ওয়াইৰ সহগ হৈছে b1 আৰু ধ্ৰুৱক হৈছে c1। 2 নম্বৰ সমীকৰণৰ এক্সৰ সহগ a2, ওয়াইৰ সহগ b2 আৰু ধ্ৰুৱক পদটো হৈছে c2। যিমান সমীকৰণ আছে সকলোকেইটা সমীকৰণ এই আৰ্হিৰ লগত মিলাইহে থাকিব। তোমাক এযোৰ রৈখিক সমীকৰণ দিলে তুমি সেই রৈখিক সমীকৰণযোৰ যদি এটা কাৰ্টেজীয় সমতলত জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা তেতিয়া চাবা দুটা সমীকৰণ কিন্তু সৰল ৰেখা হ'ব, এনেকুৱা সৰল ৰেখা হ'ব। তো এযোৰ সমীকৰণ তুমি যেতিয়া কাৰ্টেজীয় সমতলত আঁকিবা চাবা দুটা সমান্তৰাল হ'ব, অথবা দুটা তুমি যেতিয়া আঁকিবা এনেকুৱা কটাকটি কৰিব, বা দুটা সমীকৰণ যেতিয়া আঁকিবা চাবা এটাৰ ওপৰেদি আনটো এনেকৈ গুচি যাব, অৰ্থাৎ মিলি যাব। মানে তুমি এযোৰ রৈখিক সমীকৰণ লৈখিকভাৱে প্ৰদৰ্শন কৰিলে হ'ব পাৰে ৰেখা দুডাল এটা বিন্দুত কটাকটি কৰিব, অথবা সমান্তৰাল হ'ব, অথবা এটাৰ ওপৰেদি আনটো এনেকৈ গুচি যাব। এযোৰ রৈখিক সমীকৰণৰ তিনিটা লৈখিক ৰূপ থাকে, কটাকটি কৰে, সমান্তৰাল হয় আৰু মিলি যায়। তোমাক যেতিয়া এযোৰ রৈখিক সমীকৰণ দিয়া হ'ব তুমি তেতিয়া কেনেকৈ গম পাবা যে রৈখিকযোৰ সমান্তৰাল হ'ব নে এটা বিন্দুত কাটিব নে মিলি যাব? সেইখিনি বুজি পোৱাৰ কাৰণেও এটা নিয়ম আছে যিটো আমি এতিয়া শিকিম। এই চাৰ্টটো বহীত লিখি ল'বা। ইয়াতে চোৱা, তোমাক এযোৰ রৈখিক সমীকৰণ দিয়া আছে, তাৰে a1 আৰু a2ৰ অনুপাত, b1 আৰু b2ৰ অনুপাত, c1 আৰু c2ৰ অনুপাত নিৰ্ণয় কৰিবা। তাতে যদি দেখা যায় a1 a2 অনুপাতৰ মান b1 b2ৰ অনুপাতৰ মান সমান নহয়
তেতিয়া কোৱা হ'ব, মানে তেতিয়া তুমি বুজিবা যে লৈখিক প্ৰদৰ্শনটো হ'ব, অৰ্থাৎ সমীকৰণযোৰ পৰস্পৰে কটাকটি কৰিব। কটাকটি কৰে। যদি দেখা যায় A1 A2 B1 B2 আৰু C1 C2 তিনিওটা অনুপাত সমান হয়, তেতিয়া তুমি বুজিবা ৰৈখিকযোৰ মিলি যাব। আৰু যেতিয়া A1 A2ৰ অনুপাত B1 B2ৰ অনুপাত সমান হ'ব, কিন্তু C1 C2ৰ অনুপাতটো সমান নহয়, তেতিয়া ভাবিবা ৰৈখিকযোৰ সমান্তৰাল হ'ব। আৰু বীজীয় বিশ্লেষণ কি? এযোৰ ৰৈখিক সমীকৰণ দিয়া থাকিলে সেই সমীকৰণযোৰ যেতিয়া তুমি বীজীয়ভাৱে সমাধান কৰিবা, যদি A1 A2ৰ অনুপাত আৰু B1 B2ৰ অনুপাত সমান নহয়, তেতিয়া বীজীয় বিশ্লেষণ অৰ্থাৎ সেই ৰৈখিক সমীকৰণযোৰৰ এটা সমাধান থাকিব, এটা সমাধান থাকে। আৰু যদি অনুপাতৰ ৰিজনিটো এনেকুৱা হয়, অসীম সংখ্যক সমাধান থাকিব। অসীম সংখ্যক সমাধান থাকে। আৰু যদি অনুপাতবোৰৰ ৰিজনি এনেকুৱা হয়, কোনো সমাধান নাথাকে। আৰু এই সমাধান থাকে নে নাথাকে তাৰ ওপৰত ভিত্তি কৰি সমীকৰণযোৰক কোৱা হ'ব সংগত বা অসংগত। যদি সমাধান থাকে, এটা সমাধান থাকে বা অসীম সংখ্যক সমাধান থাকে, দুয়োটাৰ ক্ষেত্ৰতে কোৱা হ'ব ৰৈখিকযোৰ সংগত। সমাধান যিহেতু আছে, গতিকে সংগত, আৰু সমাধান যদি নাথাকে তেতিয়া অসংগত। পেজ নম্বৰ 75, উদাহৰণ 4, দুটা সমীকৰণ দিয়া আছে, x + 3y = 6, 2x - 3y = 12। এই সমীকৰণ দুটাক এনেকৈ দুটা তালিকা বনাইছে যাতে মানখিনি আমি বহাই এটা লৈখিক ৰূপ দিব পাৰি সমীকৰণ দুটাৰ। যেতিয়া তুমি এই এটা সমীকৰণ, এইটো এটা সমীকৰণ, দুটা ৰৈখিক সমীকৰণ যেতিয়া লেখত আঁকিবা, দুটা ৰেখা হ'ব, এনেকুৱা দুটা সৰল ৰেখা হ'ব, আৰু এই সৰল ৰেখা দুটা যিটো বিন্দুত কাটিব, চোৱা ইয়াতে কাটিছে xৰ মান 6, yৰ মান 0, এইটো বিন্দুত কাটিছে, অৰ্থাৎ এই দুটা ৰেখাৰ সমাধান বিন্দুটো হৈছে 6 0, অৰ্থাৎ xৰ মান 6, yৰ মান 0। এনেকৈ আমি লৈখিকভাৱেও সমীকৰণ সমাধান কৰিব পাৰি। কিন্তু আমাৰ এইটো পাঠত বিশেষকৈ আমাক এই ৰৈখিক সমীকৰণ সমাধান কৰাৰ কাৰণে তিনিটা পদ্ধতি আছে: প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি আৰু বজ্ৰগুণন পদ্ধতি। সেই তিনিটা পদ্ধতিতে আমি বেছি লক্ষ্য কৰিব লাগিব, তাৰে পৰা প্ৰশ্ন আহে। এতিয়া চোৱা এক্সাৰচাইজ 3.2, কুৱেশ্যন নম্বৰ 1ৰ ৰোমান সংখ্যা 1 2 এই দুটা তুমি সমীকৰণ বনাবলৈ চেষ্টা কৰিবা। যদি নোৱাৰা কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই ৰিপ্লাই দি দিম, নতুন এটা ভিডিঅ' বনাই সমীকৰণ বনাই দিম তোমালোকক। এতিয়া 2 নম্বৰ কুৱেশ্যনৰ সমাধান কৰা। 1 নম্বৰত তোমাক সমীকৰণ দিয়া আছে 5x - 4y + 8 = 0, 7x + 6y - 9 = 0। এইটো কুৱেশ্যনত আমাক সুধিছে তিনিটা অনুপাত উলিয়াম, A1 A2 B1 B2 C1 C2। অনুপাত উলিয়াই আমি অলপ আগতে যে তালিকা এটা বনালোঁ তাৰ লগত মিলাই চাম যে
রৈখিক সমীকরণযোৰ কটাকটি কৰিব নে সমান্তৰাল হ'ব নে লগ লাগিব অৰ্থাৎ মিলি যাব তিনিটা আমি মিলাই চাম প্ৰথমতে আমি A1 A2 অনুপাত উলিয়াম তাৰপিছত B1 B2 তাৰপিছত C1 C2 অনুপাত কেইটাৰ মান উলিয়াই ল'ম A1 ৰ মান 5 A2 ৰ মান 7 আকৌ B1 ৰ মান -4 B2 ৰ মান +6 প্লাছ চিন দিব নালাগে প্লাছ নিদিলেও প্লাছে বুজায় আৰু C1 C2 8 -9 এই অনুপাত কেইটা যেতিয়া তুমি লক্ষ্য কৰিবা চাবা A1 A2 অনুপাত আৰু B1 B2 অনুপাত মান সমান নহয় মান সমান হোৱা নাই মানে আমাৰ সেই তালিকাটো তুমি চোৱা যেহেতু A1 A2 ৰ মান B1 B2 ৰ মানৰ লগত সমান হোৱা নাই গতিকে রৈখিক জোড় এটা বিন্দুত কাটিব এতিয়া আকৌ 2 নম্বৰ চোৱা 9x + 23y + 12 = 0 18x + 6y + 24 = 0 এক নম্বৰটো নিচিনাই A1 A2 ৰ অনুপাত উলিয়াম B1 B2 C1 C2 ৰ অনুপাত উলিয়াব লাগিব A1 ৰ মান আছে 9 A2 ৰ মান 18 এই দুটা হিসাব কৰিলে হ'ব 9 × 9 9 2 × 18 অৰ্থাৎ হাফ আকৌ B1 B2 3/6 3 × 3 3 2 6 হাফ C1 C2 12/24 1 2 অর্থাৎ মান ওলাব হাফ যেহেতু A1 A2 B1 B2 C1 C2 তিনিওটা অনুপাতৰ মান সমান গতিকে রৈখিক সমীকৰণযোৰ লগ লাগিব বা মিলি যাব প্ৰথমতে আমি 3 নম্বৰ চোৱা 6x - 23y 3 নম্বৰ চোৱা 3 নম্বৰত A1 ৰ মান 6 A2 ৰ মান 2 মান ওলাব 3 B1 B2 -3 -1 মান ওলাব 3 C1 C2 10/9 যেহেতু A1 A2 B1 B2 সমান কিন্তু C1 C2 সমান নহয় গতিকে
রৈখিক জোড় সমান্তরাল। তিনি নম্বৰৰ 1 thrice x plus twice y is equal 5 সমীকৰণটো দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ যি আৰ্হি তাৰ লগত মিলা নাই, গতিকে 5টো সমান চিনৰ পিছফালৰ পৰা আগফালে আনিম। এইটো আগত যিহেতু প্লাছ চিন আছে, সমান চিনৰ আগত আহিলে মাইনাছ চিন হ'ব। আৰু twice x minus thrice y equal 7 এইটোক আৰ্হিৰ লগত মিলাই ল'ম। এতিয়া a1 a2 b1 b2 c1 c2ৰ মান উলিয়াই ল'ম। a1 a2 b1 b2 c1 c2 যেহেতু a1 a2 আৰু b1 b2ৰ মান সমান নহয়, গতিকে ৰৈখিক জোড় রৈখিক সমীকরণ জোড় সংগত। তোমাৰ বহীত লিখি লোৱা প্ৰথমতে যিটো তালিকা বনাই দিছিলোঁ শিকিলা, তাত সেইটোৰ লগত মিলাই চাবা, যদি ইয়াৰ লগত মিলে সংগত হয়। তিনি নম্বৰটো চোৱা, এতিয়া a1 a2 b1 b2 c1 c2ৰ মান উলিয়াই লোৱা। a1ৰ মান আছে 3/2, a2ৰ মান আছে 9। যদি ভগ্নাংশৰ ক্ষেত্ৰত তেনেকুৱা থাকে যে ওপৰত এটা ভগ্নাংশ আছে, তলত এটা খণ্ড সংখ্যা আছে, এই সময়ত কি কৰিব লাগে? এইটো এটা ভগ্নাংশৰ নিচিনাই। প্ৰথমটো লিখিব লাগে a/b, তাৰপিছত হৰণৰ ঠাইত পূৰণ চিন দি 1টো ওপৰত যাব আৰু c তলত আহিব। ইয়াতো ঠিক তেনেকুৱাই কৰা, 3/2 ইয়াতে ইনটু দিয়া, 9ৰ তলত 1 আছে, 1টো ওপৰত দিয়া, 9টো তলত আনা। 3ৰ লগত 9ৰ হৰণ কৰিলে কিমান হ'ব? 3 বাৰ যাব। পূৰণ কৰিলে হ'ব, ইয়াতে 1 থাকিল, 1ৰ লগত 1 পূৰণ কৰিলে 1 আৰু 2ৰ লগত 3 পূৰণ কৰিলে 6। b1 b2 5/3 by -10। পাঁচৰ লগত 10ৰ যেতিয়া কটাকটি কৰিবা, 5 আৰু 10ৰ সাধাৰণ উৎপাদক হৈছে 5, সেই 5 একবাৰ যাব আৰু 10ত যাব 2 বাৰ। যেতিয়া পূৰণ কৰিবা চাবা, ওপৰত পাবা 1 আৰু তলত -6।
C1 C2 মান বহাই দিয়া যেহেতু A1 A2 মান B1 B2 অনুপাতৰ মান সমান হোৱা নাই গতিকে রৈখিক সমীকরণযোৰ এইখিনি লিখলে হ'ব নিলিখিলে হ'ব রৈখিক জোর পরস্পর আমাক সুধিছিল সংগত নে অসংগত গতিকে সংগত হ'ব যেহেতু এটা বিন্দুত কাটিব